নমস্কাৰ। আজি মহান শিল্পীজনাৰ পবিত্ৰ মৃত্যুতিথিত তেওঁক শ্ৰদ্ধাৰে কৰি মই মোৰ স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনামা সোঁৱৰণি। মৰমৰ শিল্পী, তুমি জিজ্ঞাসাৰ প্ৰান্তে প্ৰান্তে বিয়পাই দিলা সংস্কৃতিৰ নিজৰা। গ্ৰহিলা মিলন সেতু, কৰিলা মহৎ কাম। যাযাবৰী জীৱনেৰে ৰচিলা শত শত গান। অসমীয়াৰ চকুপানী আদৰ্শৰে মুচিলা পৃথিৱীৰ কলীয়া ডাৱৰ। লুইতৰ পাৰত বহি ৰচিলা সুমধুৰ গান। মানুহৰ বাবে কত ভাবিলা, পেৰিছ পৰ্যন্ত নিজক বিলালা। দেখিলা কত পঁচাঘৰ অট্টালিকাৰ শাৰী, আৰু শুনিলা দীন দুখীয়া ধনতান্ত্ৰিক সমাজৰ কাহিনী। সুৰৰ মায়াজালেৰে বিলালা মৰম, আৰু বিলালা মদাৰৰ সুগন্ধি। মৰমৰ শিল্পী, তোমাক শেষত যাচিছোঁ অজস্ৰ প্ৰণাম। ধন্যবাদ।